hard to be good, but being good always been problems, it's true. So I learn it, and now I know I don't wanna play God. Man, I'm crazy, but I'm around. Hello friends, good afternoon and welcome back to my channel and also welcome back to my new vlog. কি খবৰ আপোনালোকৰ? আশা কৰো সবে ভালে আছে, সুস্থ আছে আৰু ময়ো ভালে আছো। আপোনালোকৰ মৰমত, আপোনালোকৰ আশীৰ্বাদত আজি আপোনালোকে মোৰ ভিডিঅ'ৰ থাম্বনেল চাই লগতে টাইটেল চাই আৰু আপোনালোকৰ মোৰ ভিডিঅ'ৰ ষ্টাৰ্টিংখিনি চাই হয়তো আপোনালোকে গম পাইছে মই আজি কৰবলৈ গৈ আছো। হয়, আজি হঠাতে এটা আমাৰ প্ৰগ্ৰাম হৈছে। মই আৰু মোৰ কেইজনমান ফ্ৰেণ্ডে আমি এঠাইলৈ গৈ আছো। একচুয়ালি আমাৰ ঘৰৰ ওচৰতে ইমান মানে পুৰা ধুনীয়া ঠাই আছে, মানে পাহাৰ চাহাৰ ইমান ধুনীয়া আছে, লগতে ৱেডাৰটো কিন্তু বহুত ভাল, কাৰণ ৰ'দ থাকিলে মোৰ বহুত বেছি অসুবিধা হয় আৰু এনেকুৱা ৱেডাৰত এই মানে যদি জংঘল বা এনেকুৱা গছবিলাক বহুত বেছি ধুনীয়া দেখে, কাৰণ ধূলি মাকতিখিনি নাথাকে, কাৰণ যোৱাকালি ৰাতি বৰষুণ হৈছে। তো এনে এটা ঠাইলৈ আমি গৈ আছো। একচুয়ালি এটা ঠাই নহয়, আমি এনে অলপ ইফাল সিফাল ফুৰি আছো। তো নাজানো ক'ত যাম, তো আপোনালোকে মোৰ ব্লগটো চাই থাকিব, লগতে আমি ক'ত যাওঁ, আমি ক'ত যাই পাওঁ সেইটোও চাই থাকিব। ইতিমধ্যে আপোনালোকে মোৰ ব্লগটোত এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলত প্ৰথম আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে বলক আজি ক'ত গৈ আছো আপোনালোকে চাই থাকক আৰু আপোনালোকে ব্লগটো এনজয় কৰক। টি গাৰ্ডেন হৈছে বোলে আমাৰ স্কুলৰ ওচৰতে, আৰু কিবা নতুন এখন ব্ৰিজ হৈছে, তাতে গৈ আছোঁ। মানে স্কুলৰ পৰা আহিছোঁ, সেইকাৰণে শাৰী পিন্ধি আহিলোঁ আৰু কিবা কিবি বহুত কিনিছোঁ, বিস্কুট ভুজিয়া। চবে কৈ আছে বহুত ধুনীয়া আৰু ৱেডাৰটো ভাল আছে, কাৰণ ইমান ৰ'দ নাই। ভাবিছোঁ অলপ ঘূৰি আহোঁ। আপোনালোকে চাওক কিমান ধুনীয়া আৰু মানে মানে ভিলেজ পৰে, কি মোৱামাৰি কয় নেকি, আগলাহাটৰ ওচৰতে। চাওক একেবাৰে ধুনীয়া ঠাই হয়। কিমান মানে ভিতৰত গৈ মানে ধুনীয়া, মানে ইয়াৰ বহুত ষ্টুডেণ্ট মোৰ পৰা টিউশ্যন কৰে আৰু স্কুলো শুনি থাকোঁ। তো আজি সিহঁতৰ পৰা ঘূৰি আহিলোঁ, তো ভাবিব পৰা নাই ইমান ধুনীয়া ঠাই তেওঁলোকৰ ঘৰ। তেওঁলোকে মানে ৰাতিপুৱা উঠি ইমান ধুনীয়া ঠাই দেখিবলৈ পোৱা যায়, আৰু ৰাতিপুৱা নাম কীৰ্তন কৰাৰ কাৰণে ইমান ধুনীয়া ৰাস্তা, ইমান গাড়ী চাড়ী নাই। They told me that I always had to be good, but being good always been problems, it's true. So I learn it, and now I know I don't wanna play God. Man, I'm crazy, but I'm around, baby, it's true, yeah. What if I'm not good? What if I'm not good? If you never love me back, What if I'm not good? What if I'm not good? If you never love me back, What if I'm not good? What if I'm not good? If you never love me back, What if I'm not good? What if I'm not good? If you never love me back. আমাৰ ঘৰৰ ওচৰে ক'ব লাগিব, ঘৰৰ পৰা কিমান দূৰ হ'ব আৰু মেইন ৰোডটো আমাৰ 4 কিলোমিটাৰমান হ'ব, আৰু পিছত এইখিনি সোমাই আছোঁ। ইমান ধুনীয়া ঠাই আছে, মানে নাজানোৱে, এনেই কোনো ভাল চবে ফটো শ্বুট কৰিবলৈ যায়, কিন্তু আজিহে গম পাই আছোঁ যিমান দূৰ গৈ আছোঁ এনেকুৱা যে যেন মই গুৱাহাটী গৈ আছোঁ এনেকুৱা। আৰু সেইবিলাক ৰাস্তাততো পাহাৰে থাকে, কিন্তু একদম নিৰ্জন ৰাস্তা, ইমান মানুহ নাই, মানুহ যদিও আছে গাড়ী মটৰ সিমানখিনি নাই। এইফালে যি গৈ ৰাস্তাটো ক'ত লাগিছে সেইটো কিন্তু গম নাপাওঁ, মেবি ইয়াৰ পৰা কোকৰাঝাৰ ডিষ্ট্ৰিক্টে হ'ব। আৰু ৰাস্তাটো একদম গ্ৰীনাৰী, আৰু লগতে বৰষুণ যে চলি আছে সেইকাৰণে ধূলি বালিও নাই। আপোনালোকেও আহক, ইয়াত ইমান ধুনীয়া ঠাই আপোনালোকে চাব পাৰিব। ধন্যবাদ।
গাঁও পাই গৈছোঁ চাওক ঘৰ দুৱাৰ ইমান দূৰত কিন্তু নাছিলে এটা কথা ভাবোঁ এইবিলাক মানুহৰ মানে ৰাতি চাতি কিবা অসুবিধা হ'লে ডক্টৰ তাত যোৱা বা কিবা ভালেখিনি অসুবিধা হয় ইয়াৰ পৰা কিজানি গৌৰীপুৰহে যায় হা গৌৰীপুৰে যায় না এতিয়া আমি ৰূপসী পাই গ'লোঁ পাম নহয় মানে চাইনবোৰ্ডত ৰূপসী দেখাই আছে চাওক শৰ্টকাট চেঞ্জ হৈ গ'ল এতিয়া মই চলাম ড্ৰাইভাৰ না স্কুটি একেবাৰে তিতি গৈছোঁ চাওক মই নাথাকিলে হ'ব নাই তই থাক খালি কিছু কৰা নাই আচ্ছা এটা তো স্টার্টিং দিছিস They told me that I always had to be good, but being good always been problems is true. So I'm learning, and now I know I don't wanna play God. Maybe I'm crazy, but I'm wrong, baby, it's true. হেল্ল' গাইজ তো এতিয়া আমি পাই গৈছোঁ আৰু এই ছোৱালীবিলাকক কিবা কৈ থাকিব আমি আহি ৰূপসী এয়াৰপোৰ্ট পাই গ'লোঁ ইয়াৰ যে মানে অহাৰ ইচ্ছা আছে ৰূপসী এয়াৰপোৰ্ট মইতো গম নাপাওঁ কোন মানে বেলেগ এটা ৰাস্তাইদি লৈ আহিছে বাট বহুত ধুনীয়া আছিল ৰাস্তাটো তো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি আছোঁ আপোনালোকে হয়তো আগতে বহুতে ৰূপসী এয়াৰপোৰ্টত আহিছিলে বাট মই তেনেকৈ ফুৰিবলৈ অহা নাই আৰু ইমান দিন হ'ল 3-4 বছৰমান হৈ গ'ল তো আজি আহিছোঁ আজি মানে অহাৰ কোনো প্লানিঙে নাছিলে হঠাতে আহি গ'লোঁ ৰাস্তাটোৱে মানে লৈ আহিলে ক'বলৈ গ'লে তো চাই থাকক মানে ভিতৰলৈ সোমাই গৈ আছোঁ ক'লোঁ যে বৰষুণত কিবা হৈ গ'ল মানে ছোৱালী দেখা পাইছে আৰু ইয়াতে থাকিব বহুত সময় ইয়াতে থাকিব আমরা মুম্বাই গৈ আছে ছোৱালী কেইটাই তাত পচন্দ কৰিছে এনেই আৰু আছে আমি গৈ আছোঁ সুধি আছোঁ যে ভিতৰত দিবনে নাই তো মই গৈ আছোঁ আৰু লাহে লাহে আমি পাম আৰু মই ভিডিঅ' কৰি গৈ আছোঁ চাৰিওফালে ইমান ধুনীয়া গ্ৰীনাৰী হৈছে কাৰণ বৰষুণ পৰিছে সেইকাৰণে আৰু বেছি ভাল লগা হৈছে দেখাত ৰ'দো নাই এইটোৰ কাৰণে ভাল লাগে ইয়াতে মানে এটাই যে মানে মানুহ ইয়াত এয়াৰপৰ্ট চাবলৈ অহা মানুহৰে ভিৰ বেছি এয়াৰপৰ্ট চাবলৈ অহা মানুহৰে ভিৰ বেছি তো চাই থাকক কেনেকুৱা আৰু ইয়াতে এনে ধুনীয়া পৰিৱেশটো যে আছে ধুনীয়া যে পৰিৱেশটো আছে নহয় চাৰিওফালে এইটোৰ কাৰণে মানে মানুহক বেছি আকৰ্ষিত কৰে ঠাইখিনিয়ে তো আমি গৈ আছোঁ এতিয়া স্কুটি ৰাখিলোঁ খোজকাঢ়ি গৈ আছোঁ ইয়াতে মানে ক'ত ফ্লাইট মানে নামে বা লেণ্ড কৰে বা উৰে সেইবিলাক কিন্তু ঠাইখিনি বন্ধ কৰি ৰখাইছে তাতে সাধাৰণ মানুহক চাবলৈ দিয়া নহয় চব কিমান ডাঙৰ ঠাইখিনি হয় অকল এইখিনি কিন্তু এইখিনি নহয় ইয়াৰ যিখন ৱাল বাউণ্ডেৰী আছে আমি এই কলা কিবাটোহে দেখা পাই আছোঁ বাট ৱাল বাউণ্ডেৰীটো কিন্তু বহুত বেছি ডাঙৰ হয় আৰু আমাৰ লগত অহা ঠাইতে মানে বহুত কিবা কিবি কৰি আছে ছোৱালীবিলাকৰ আৰু ভাল কিবা কিবি আৰু নাজানো তাক কিছু নাই না দিলে কালে কব বহুত দিন আগত গেছাম পুরনো মোবাইলের পুরো কালেক্ট করে কিনে মই আপলোড দিলো বুঝছা এই গাইজ তো আমি ইয়াত আহি গৈছোঁ তো আমাৰ লগত বহুত কেইটামান ষ্টুডেণ্টো আহিছে স্কুলৰ পৰা সিহঁতে ফুৰি আছে আৰু মানে এটা বস্তু ইয়াত এনেকুৱা লাগি আছে মানুহে ক'ৰবাত যোৱাতকৈ বেছি ফুৰিবলৈহে ইয়াত বেছি যোৱাতকৈ ফুৰিবলৈহে বেছি আহে চাওক আমি ইয়াতে যে আহিলোঁ মানে তেনেকুৱা প্লানটো নাছিলেই তো কি কওঁ মানে এনেই ফুৰিবলৈ আহিলোঁ আৰু ফুৰাৰ নিচিনা আমাৰ এইফালে এনেকুৱা মানে কিবা পাৰ্ক চাৰ্ক নাইয়ে তো সেইকাৰণে ইয়াতে আহিলোঁ আৰু ইয়াতে আহি দেখোঁ মানে বহুতেই তেনেকুৱা ইয়াতে ফুৰিবলৈ আহে
আৰু আজি এটা ভাল আছে, আজি ৱেডাৰটো কিন্তু বহুত কুল হয়, বৰষুণ পৰি আছে, চ' ৰ'দো নাই। তো ইয়াতে এনেই আৰু ফুৰিলোঁ, ভাল লাগিল অলপ সময়, আধা ঘণ্টাতকৈ বেছিয়ে হ'ল কিজানি। 2টা ৰিলছ বনাই আছোঁ, তো আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। তো চাই থাকক। এতিয়া আৰু ক'ত যাওঁ, যিমান দূৰ যাওঁ ভাল লাগে, এইকাৰণে ভাল লাগে কাৰণ ইয়াত গোটেইখিনি গ্ৰীনাৰী হয়, একদম পাহাৰৰ মাজত। আপোনালোকক মই বেক কেমেৰাত দেখাইছোঁ, ইমান ভিতৰত যোৱা হয়তো পাৰ্মিশ্যন নাই। সেয়া চাওক, একেবাৰে ভিতৰত পাহাৰ হয়। যিমান দূৰ যেন যাম, ইয়াত যেন পাহাৰ আৰু শেষেই নহ'ব। চাওক, They told ইয়াতে মানে মই গালি খালোঁ, এইকাৰণে মানে মোক ভিতৰত সোমাবলৈ মানা কৰি আছিলে। মই মানে বেছি দূৰত গৈছিলোঁ, যিবিলাক ঠাই তেওঁলোকৰ মানে মানুহ যাবলৈ নিদিয়ে। মইতো গম পোৱা নাছিলোঁ, ভিডিঅ' বনাই গৈ আছিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, তো এতিয়া ৰাতি বাজিছে 11টা বাজি কি কওঁ 40 মিনিটছ হোৱা নাই, 40 মিনিট হ'ব আৰু। তো 12 বাজিবই আৰু। তো মোৰ টোপনি যাওঁতে মানে বিচনাত উঠোতে এনেকুৱা 12 বাজি যায়, প্ৰতিদিনেই ক'ব পাৰি আৰু। তো এতিয়া চাওক, আঁঠুৱা চাঠুৱা একোৱেই লগা নাই। তো আজি অলপ ফুৰিলোঁ, তো অলপ ৰিফ্ৰেছমেণ্ট হ'ল, লগতে ভাল লাগিল। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, আৰু প্লিজ এটা লাইক কৰিব। যদি চেনেলত প্ৰথম আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজি মানে ব্লগটো ইয়াতে শেষ কৰিব বিচাৰিছোঁ। দেখা হ'ব নেক্সট এটা ধুনীয়া ব্লগৰ সৈতে। অহাকালি বুলি নকওঁ, অহাকালিৰ ব্লগ বুলি, কাৰণ মই এতিয়া ৰেগুলাৰ ব্লগ আপলোড কৰিব পৰা নাই। তো আপোনালোকৰ ভালপোৱা ছাপোৰ্ট পালে নিশ্চয় মই ৰেগুলাৰ ভিডিঅ' আপলোড কৰিবলৈ পাম, কাৰণ আপোনালোকৰ অলপ ভালপোৱা বা লাইক বা তেনেকুৱা ভিউজ বেছি আহিলে অট'মেটিক যিমান ব্যস্ততা নাথাকক কিয় ভিডিঅ' বনাবলৈ ইচ্ছা যায়। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। দেখা হ'ব অহাকালি। তো এই সময়খিনি আপোনালোকে সুস্থ থাকক, ভালে থাকক। লাভ ইউ অল, চি ইউ।